নাজানো আৰু দিনবোৰ ভালৰ ফালে ঢাল লৈছে নে বেয়া ফালে ঢাল লৈছে। মানুহে কয় যে কেতিয়াবা কাৰোবাৰ দুখ হ'লে সেই দুখ এৰা দিবই নোখোজে, ঠিক তেনেকুৱা গতি আমাৰো হৈছে। আৰু এইফালে দেউতাক মেডিকেললৈ নি থকা হৈছে। এয়া মেডিকেল পালোহি আমি। আৰু দেউতা বহুত দিনৰ পৰা অসুখ হৈ আছিলে আৰু অসুখটো অকণমান বেছি হোৱাৰ কাৰণে সেই দেউতাক মেডিকেললৈ লৈ আহিছোঁ। এয়া দেখিছেনে, ছাপৰ্ট নহ'লে দেউতা উঠিবই নোৱাৰে আৰু লাখুটি নহ'লে দেউতা খোজকাঢ়িব নোৱাৰে, তেনেকুৱা অৱস্থা হৈ গ'ল। একেবাৰে একোৱে নাখায়, খাবলৈ এৰিলে, ভাত পানী খাবলৈ এৰিলে, সেইবাবে এই অৱস্থা হৈছে। জোৰ জবৰদস্তি কৰিলে কেতিয়াবা অকণমান খায়, একেবাৰে ভাত খাব নোখোজে, তেনেকুৱা। ঘৰলৈ গ'লে বহুত বেছি বেয়া লাগে মনটো। ঘৰলৈ গ'লে বুলি নহয়, যেতিয়া মনত পৰে তেতিয়া বহুত বেছি বেয়া লাগে। আৰু সকলোৰে লাগিব, যিমান যি ক'লেও নিজৰ মাক দেউতাকৰ অসুখ বুলি ক'লে সকলোৰে মনটো বেয়া লাগিব। যিমানে যি হওক, যেনেকুৱাই নহওক, যিয়ে হওক, নিজৰ মা দেউতা কুশলে থকাটো সকলোৱে বিচাৰে। সকলোৱে নিজৰ মা দেউতাক সুখত থকাটো বা ভালে থকাটো বিচাৰে। ঠিক তেনেদৰে ময়ো বিচাৰোঁ। আৰু সেয়া আমি মেডিকেল পালোগৈ। মেডিকেল পাই টিকেট কাউণ্টাৰলৈ গ'লোঁ আৰু টিকেট কাউণ্টাৰৰ অৱস্থা দেখিছে, গোটেই মানুহে লাইন পাতি আছে। আৰু আমাৰ দেউতা যিহেতু ৰৈ থাকিব নোৱাৰে, বহুত বেছি গাটো বেয়া, সেইবাবে ভিতৰেদি গৈ হ'লেও কিবা কৰি টিকেটটো অনা হৈছে। আৰু মই কণমানিটো লৈয়ে মেডিকেল পালোগৈ। বহুত মানুহে কয় কণমানিটো লৈ মেডিকেল যাব নালাগে, কিন্তু কি কৰিব, উপায় নাই। যিমান যি ক'লেও নিজৰ দেউতা এনেকুৱা অৱস্থাত চাই থাকিব নোৱাৰোঁ, সেইবাবে কণমানি লৈ হ'লেও যাবলৈ ওলালোঁ। এয়া ডাক্তৰৰ ওচৰ পালোগৈ। বেলেগ মানুহে দেখাই থকাৰ কাৰণে অকণমান ৰৈ দিলোঁ আৰু এতিয়া দেউতাক দেখালোঁ। আৰু ডক্তৰে কৈছে একেবাৰে ব্লাডটো কমি গৈছে, তেওঁ ব্লাড দিব লাগিব। সেইবাবে খোজকাঢ়িব নোৱাৰাৰ কাৰণে দাদাই হুইল চেয়াৰতে তেওঁক এনেকৈ লৈ গৈছে। আৰু আমি আকৌ দেখাম আৰু আহিম বুলি গৈছিলোঁ, যিহেতু হাতত একো নিয়া নাছিলোঁ। ডাক্তৰে আকৌ চিট দি দিলে, সেইবাবে সকলোখিনি বস্তু কিনি ল'ব লগা হৈছে। আমি আকৌ এনেকৈ চিট দিব বুলি ভবা নাছিলোঁ, সেইবাবে একো নিয়া নাছিলোঁ হাতত। আৰু ডাক্তৰে যিহেতু কৈছে একেবাৰে ব্লাড নাই, ব্লাডটো দিব লাগিব, নহ'লে নহ'ব বুলি, সেইবাবে চিট দি দিলে। আৰু সকলোখিনি বস্তু কিনিব লগা হৈছে, ব্লেংকেটৰ পৰা বেড কভাৰৰ পৰা ধৰি সকলোখিনি বস্তু কিনিব লগা হৈছে। আৰু দেউতা যিমান যি ক'লেও খালী চিটটোততো শুৱাব নোৱাৰোঁ, বিশেষকৈ সকলো ধৰণৰ মানুহ সেই চিটতে ভৰ্তি হয়হি আকৌ যায়, সেনেকুৱা ধৰণৰ। সেইকাৰণে তাত শুৱাব নোৱাৰি বাবে আকৌ নতুনকৈ সকলোখিনি বস্তু কিনি লোৱা হৈছে। তাৰ গাটো বহুত বেছি বেয়া, মাথাটো ঘূৰাইছে বুলি কোৱাৰ কাৰণে তেওঁ শুইয়ে দিলে লগে লগে। আৰু দেউতাই যিহেতু একো নোখোৱাকৈ আহিছিলে ঘৰৰ পৰা, শুই উঠিয়ে অহা হয়, আমাৰ ঘৰৰ পৰা অকণমান দূৰ হয় মেডিকেল, সেইবাবে। আৰু সেয়া দেউতাক চাহ একাপ দিছোঁহি, দেউতাই খাবই খোজা নাই, ঠাণ্ডা হ'বলৈ থৈ দিবলৈ দিলে। আৰু এইফালে মেডিকেলতে বায়েক আৰু ভায়েকৰ দেখিছেনে, ভায়েকে নিজতো নাখায়, বায়েকৰটো কাঢ়ি ল'বলৈ গৈছে, দেখিছেনে তেওঁলোকৰ মৰমবোৰ। আৰু তেওঁলোকৰ মৰমবোৰ সদায় যেন এনেদৰেই থাকে। আৰু দেউতাক দিয়ে আমি সকলোৱে চাহ খাই ল'লোঁ, যিহেতু আমিও কোনেও একো খাই যোৱা নাছিলোঁ, ৰাতিপুৱাই সোনকালে যাব লগা হ'ল, সেইবাবে। আৰু এইফালে দেউতাক ব্লাডটো লগাই দিয়া হ'ল, নাৰ্ছে লগাই দিলেহি, যিহেতু ব্লাড নাছিলে, দাদাই ডনেট কৰিলে। আৰু দেউতাক ব্লাড লগাই আমিও ভাত খাই ল'লোহি। আৰু দেউতাৰ ব্লাডটো গৈ শেষ হয় মানে ৰাতিয়ে হ'লগৈ, এয়া দেখিছেনে। আৰু দেউতা যিহেতু থাকিব লাগিব মেডিকেলত, বাইদেউক মেডিকেলত থৈ আমিও ঘৰলৈ গুচি আহিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।